হেল্ল' এভৰিৱান, আজি এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমাৰ ব্ৰেইন বাইন কিডছ সকলে কিদৰে আমাৰ মিড ব্ৰেইন ক্লাছৰ জৰিয়তে তেওঁলোকৰ ব্ৰেইনটো ডেভেলপ হৈছে আৰু তেওঁলোকে কি এক্টিভিটিজ কৰিব পাৰিছে এইখিনি আপোনালোকে এই ভিডিঅ'টোত কেইটামান ক্লিপছ দেখিব। তেওঁলোকৰ ব্ৰেইনটো যথেষ্ট ডেভেলপ হৈছে। মই আৰু আমি বহুত হেপী তেওঁলোকৰ এই ডে টু ডে প্ৰগ্ৰেছক লৈ পেলাই, যিদৰে তেওঁলোকে ডেইলি প্ৰগ্ৰেছ হৈ আছে। এভৰি ক্লাছত তেওঁলোকৰ মুভমেণ্টবিলাক চেঞ্জেছ হৈছে, তেওঁলোকৰ থটছবিলাক চেঞ্জ হৈছে, তেওঁলোকৰ এক্টিভিটিজবিলাক গ্ৰ' হৈ গৈ আছে। সেইবোৰ দেখি আমি সকলোৱে উই আৰ ভেৰি হেপী। ইনফেক্ট আপোনালোকো এই ভিডিঅ'টো দেখি হেপী হ'ব যে কিদৰে আমাৰ কিডছবোৰে তেওঁলোকৰ ব্লাইণ্ড ফল্ড এক্টিভিটিজবিলাক আৰু বেছি কৰিব লৈছিল। যেনেকৈ প্ৰথমতে তেওঁলোকে কালাৰ আইডেণ্টিফাই কৰিব শিকিলে, তেওঁলোকে লেটাৰ্ছ আইডেণ্টিফাই কৰিব শিকিলে, তেওঁলোকে ৱৰ্ড আইডেণ্টিফাই কৰিব শিকিলে। এতিয়া তেওঁলোকে চেণ্টেন্স ক্লিয়াৰ কৰি গৈ আছে, চেণ্টেন্স মাতিব পৰা হৈছে। ঠিক তেনেকৈ ৰিডিংটো, যিটো আমি কনচেপ্ট হয় ৰিডিং ব্লাইণ্ড ফল্ড এক্টিভিটিত, য'ত আমাৰ তেওঁলোকৰ চকু কমপ্লিট বন্ধ কৰা থাকে, চকু কমপ্লিট বন্ধ কৰা হয় আৰু চকু দি তেওঁলোকে নেদেখাকৈ তেওঁলোকে এইবোৰ এক্টিভিটিজ কৰিব পাৰে, তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰে। আৰু লাষ্ট আমি ৰিডিং এক্টিভিটিও আমি ওপৰত কাম কৰি আছোঁ। চ' বাচ্ছাবোৰৰ ব্ৰেইনটো থটছটো তেওঁলোকৰ কেপাচিটিটো গ্ৰ' কৰিবৰ কাৰণে এইবোৰ এক্টিভিটি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে যথেষ্ট তেওঁলোকৰ ব্ৰেইনটো বহুত বেছি ডেভেলপ হৈছে আৰু যাৰ ফলত তেওঁলোকৰ ৰেগুলাৰ এক্টিভিটিজ ডে টু ডে লাইফত ইয়াৰ ইম্পেক্ট হ'ব আৰু তেওঁলোক গ্ৰ' আপ হওঁতে সহায় হ'ব। আৰু আমাৰ পেৰেণ্টছসকল যিসকলৰ কিডছসকলে বোৰে ইয়াতে ক্লাছেছ কৰি আছে, তেওঁলোক বহুত হেপী, দে আৰ ভেৰি হেপী। ইনফেক্ট তেওঁলোকে তেওঁলোকৰ বাচ্চাবোৰৰ যিখিনি ডে টু ডে লাইফৰ এক্টিভিটিজ, ডে টু ডে লাইফত তেওঁলোকৰ ঘৰত বৰ্তমান টাইমত সকলোবোৰ স্কুলছ বন্ধ বা এনেকুৱা আছে, তো ডিউ টু ডেট তেওঁলোকৰ ঘৰতে সময় কটাইছে। আৰু এই সময়ৰ মাজতেও তেওঁলোকে দেখিবলৈ পাইছে তেওঁলোকৰ আপগ্ৰেডখিনি কেনেকুৱা হৈছে। আমাৰ মিড ব্ৰেইন এক্টিভেশ্যন ক্লাছটো লোৱাৰ পাছত তেওঁলোকৰ কি ডেভেলপমেণ্ট হৈছে তেওঁলোকে ইয়াক দেখিছে গাৰ্জেনসকলে। আৰু আমি পাৰ্চনেলি যেতিয়া ডিছকাছ কৰিছোঁ তেওঁলোকৰ লগত যে আমাৰ ক্লাছটো লোৱাৰ পাছত তেওঁলোকৰ কিমানখিনি গ্ৰ' হৈছে, আৰু গাৰ্জেনসকলে ডেফিনেটলি আমাক এই বিষয়েও অৱগত কৰাইছে, জনাইছে যে য়েছ, তেওঁলোকৰ ঘৰতো কিছুমান নেচাৰ চেঞ্জেছ হৈছে। আৰু ইয়াকে দেখি আমাৰো বিৰাট ভাল লাগিছে, কাৰণ এক্টিভিটিজ গ্ৰ' হোৱাৰ লগে লগে তেওঁলোকৰ ডে টু ডে লাইফৰ চেঞ্জেছবিলাক আহিছে। অ'কে, চ' হোপ, আমি আশা কৰোঁ যে আপোনালোক সকলোৱে এই ভিডিঅ'টো ভালকৈ চাব। আৰু আপোনালোকৰো যদি ল'ৰা ছোৱালী এনেকুৱা সৰু কিডছ আছে যাৰ বয়স 6ৰ পৰা 14 বছৰ বয়সৰ, তেওঁলোকক এই ক্লাছটোৰ জৰিয়তে আপোনালোকেও মেণ্টেলি ডেভেলপ কৰিব পাৰে। মেণ্টেল ডেভেলপমেণ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই সদায় কৈ আহিছোঁ, এইটো ডেভেলপমেণ্ট কৰাওক, আপোনালোকৰ বাচ্ছাৰ ৰেগুলাৰ ডে টু ডে লাইফত বহুত বেছি ইম্পেক্ট কৰিব। তোমাক এটা মই কালাৰ এটা দি আছোঁ, এইটো কালাৰ আইডেণ্টিফাই কৰি দিয়া। বিৰাজ, তোমাক এটা কালাৰ দি আছোঁ, তুমি এইটো কালাৰ আইডেণ্টিফাই কৰি দিয়া। গ্ৰীণ, পিংক, ভেৰি গুড, ভেৰি গুড। দীক্ষিত, তুমি এইটো কালাৰ আইডেণ্টিফাই কৰি দিয়া। বিৰাজ, এইটো কালাৰ আইডেণ্টিফাই কৰা। Yes. Good. Yeah, Dixit. Yellow. Very good. Biras, তোমাক এটা লেটাৰ দিছোঁ, লেটাৰটো আইডেণ্টিফাই কৰি দিয়া। কি লেটাৰটো? আৰু দীক্ষিত, তোমাকো এটা লেটাৰ দিয়া গৈছে, লেটাৰটো আইডেণ্টিফাই কৰি দিয়া। বি। বি। গুড, গুড, গুড। Yes. বিৰাজ, আইডেণ্টিফাই কৰি দিয়া লেটাৰটো। A. Yes, yes, yes. Dixit, very good. Very good. Dixit, a letter for you. Yes, Viras. Viras, a new things for you. কি আছে কৈ দিয়াচোন, তাতে লিখা কি আছে? And Dixit, তোমাৰ কাৰণে কি লিখা আছে কৈ দিয়া। Lion. Lion. Yes. Very nice.
Very nice. Apple. Apple. Yes, Dikshit. Yes. Ankur? Yellow. Yellow. Yes. Very good. Very good. Ankur, color to koi diya. Green. Green. Very good. Very good. Ankur, eto color to koi diya. ফটককে কৈ দিয়া ইমান টাইম নলগাবা জলদি জলদি কোৱা জোৰ দিয়া Red. ৰেড ইয়েছ ইয়েছ অংকৰ এবাৰ লেটাৰ এটা লাগে হা আমাক লেটাৰটো কোৱা এইটো কি Tiger. টাইগাৰ ইয়েছ আছে এনে ষ্টাৰ্টিংৰ পৰা মাতি দিয়া প্ৰিয় ভেৰি গুড ওকে very nice okay very nice okay প্ৰিয় very good এবাৰ আৰু এটা পেপাৰ তোমাক দি আছো ঠিক আছে সো ইয়াতে কিবা কিবি লিখা আছে তুমি আমাক মাতি দিয়া very good okay super Asif, এটা কালারটো আইডেন্টিফাই কৰি দিয়া Green. গ্ৰীন আসিফ নেক্সট এটা কালার দিয়েছো আইডেন্টিফাই কৰি দিয়া Blue. ভেরি গুড আসিফ নেক্সট এটা লেটার আছে তোমাৰ তাতে এইটো লেটারটো কি হয় Tiger. টাইগার ইয়েস ইয়েস আসিফ নেক্সট এটা লেটার আছে তোমাৰ তাতে কি হয় লেটারটো চোৱাচোন Cow. ইয়েস ভেরি গুড আসিফ এটা নাম্বার দি আছো নাম্বাৰটো কৈ দিয়া কি হয় Yes, very good. और पेपर এটা দি আছো পেপাৰত কিবা কিবি লিখা আছে মোক মাতি দিয়া ধুনীয়া স্টার্ট কৰা I can run. Yes, yes, yes. Zombie. Continue. Biras I continue. can read. Yes, yes. I can walk. I can walk. Yes. 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 I can play. Yes. Very good, Asif. Very good. See, Asif had done it well. কি লেটার হয় কোৱা S. Yes. Yes, very nice. Change letter. Next eta letter dia so itu letter dia. Next letter tu dia. Medicine try kora. ফটাফট concentrate kora. ফটককে পাৰিবা. Good girl. Yes, yes, yes. Very nice. এটো কালারটো অবজার্ভ কৰা ফটককে. কালারটো কোৱা. Which color it is? Green. Yes. Yes, very good. Good girl. Very nice. Clap it. হোপ আপোনালোকে এনজয় কৰিলে ভিডিঅ'টো আৰু যদি আপোনালোকে আপোনালোকৰ সন্তানৰ এইদৰে ডেভেলপমেণ্ট মেণ্টেল ডেভেলপমেণ্ট মানসিক বিকাশ হোৱাটো বিচাৰে প্লিজ আমাক কণ্টেক্ট কৰক আৰু কৰ্পৰেশ্যন আমি একেলগে কৰি পেৰেণ্টছ আৰু ব্ৰেইন বাইন ডেফিনেটলি আপোনালোকৰ ল'ৰা ছোৱালীক এখোজ আৰু আগুৱাই নিম এণ্ড মেক দেম এ ইউনিক চাইল্ড okay so thank you so much for watching this video aru video to ভাল লাগিলে please like share or comment